নমস্কাৰ, মই কুসুমিকা। মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এক্সেছৰ বিষয়ে কিছুমান কথা ক'বলৈ বিচাৰোঁ আপোনালোকক। মানে এক্সেছ বস্তুটো আপোনাৰ এনেকুৱা বস্তু যিটোৱে আপোনাৰ মনটো সদায় ফ্ৰী কৰি ৰাখে। মনটো ফ্ৰী কৰাৰ লগতে আপোনাৰ ধৰক আপুনি সদায় সন্তুষ্ট, আপোনাৰ মনটো সদায় ফ্ৰী হৈ থাকিব, ফূৰ্তি লাগি থাকিব, মানে ভাল লাগি থাকিব। তো মানে কিছুমান এনেকুৱা মানে হেৰি আহে আপোনাৰ কিছুমান ধৰক ইমান এটা সমস্যা আহি পৰিব যাৰ আপুনি মানে লগে লগে তাৰ উত্তৰটো মানে এনেকুৱা কাম ওলাই আহিব। আপোনাৰ ধৰক ৰাস্তা বিচাৰি পোৱা নাই, হঠাৎ ৰাস্তা ওলাই আহিব, তেনেকুৱা কিছুমান কাম ওলাই আহিব জীৱনত। মানে এনেকুৱা আপোনাৰ যিবিলাক নিগেটিভিটিৰ ভিতৰত আছে সকলোবোৰ দূৰ হ'ব। তো আপোনালোকে চেষ্টা কৰক এবাৰ হ'লেও লৈ চাবলৈ। বৰ্তমান এনেকুৱা পৰিস্থিতি হৈ পৰিছে, মানে মানুহবিলাকৰ হাই কাজিয়া হওক বা মনবিলাক এনেকুৱা মানে হেৰিত হৈ থাকে, নিগেটিভিটি ভৰ্তি হৈ আছে। তো আপোনালোকে এবাৰ হ'লেও, বিশেষকৈ এবাৰ হ'লেও এক্সেছ বাৰ ছেশ্যন লৈ চাব খুজিব। কিছুমানেতো এনেকুৱা কৰিছে, ছেশ্যন নোলোৱাকৈ তেওঁলোকে ডাইৰেক্ট ক্লাছে লৈছে। ক্লাছ লৈ তেওঁলোকৰ জীৱনবিলাক সলনি কৰিছে। বহুতৰ সেনেকুৱা ছাকচেছ ষ্টৰি আছে, আপোনালোকে বহুত পাব। অনলাইনত চাৰ্চ কৰিলেই পাব, ইউটিউবত পাব, সকলো আপোনাৰ অনলাইন প্লেটফৰ্মতে পাব আপোনালোকে ছাকচেছ ষ্টৰি। আপোনালোকে চাই ল'ব। ছাকচেছ ষ্টৰি চালে নিজৰ তেতিয়া এটা উৎসাহ বাঢ়ে। আপোনালোকে ছাকচেছ ষ্টৰিবিলাক চাব, বহুত তেনেকুৱা পাব। চেমিম বাৰ পাব, আপুনি পল্লৱী বাৰ তাতে পাব, এনেকুৱা বহুত কিছুমান পাব। আৰু আপোনালোকে মোক ক্ষমা কৰিব, মানে মোৰ বাহিৰা এটা চাউণ্ড আহি আছে, বেয়া নাপাব আপোনালোকে। এইটো ইগন'ৰ কৰিব। আৰু এনেকুৱা কিছুমান ৰাস্তা আপোনালোকৰ খোল খাব যিবিলাক আপোনালোকে ভাবাই নাছিলে। আৰু দেহৰ এনেকুৱা কিছুমান বেমাৰ নিজে নিজে লুপ্ত হৈ যাব যিবিলাক আমি মানে কল্পনাই কৰা নাই। তো আপোনালোকে লৈ চাবলৈ চেষ্টা কৰিব। কাৰণ এক্সেছ বাৰ এনেকুৱা এটা বস্তু যিয়ে আপোনাৰ মন বুলিয়ে নহয়, আপোনাৰ ঘৰৰ সকলোৱে বস্তু সলনি কৰি পেলাব, আপোনাৰ জীৱনে সলনি কৰিব, সকলো ফালৰ পৰা সলনি কৰি পেলাব। তো আপোনালোকে লৈ চাব, কাৰণ মই নিজে পাইছোঁ, আমাৰ নিজৰে বহুত সলনি হৈছে। ক'ব নাযাওঁ, আপোনালোকে লৈ চাব, তেতিয়া আপোনালোকে গম পাব। কিন্তু বিশ্বাস ৰাখি আহিব। এক্সেছ বাৰৰ যদি কিবা ল'ব বিচাৰি আহিছে, বিশ্বাসটো মনত সদায় লৈ আহিব। 2 এদিন অপেক্ষা কৰিব, কিন্তু এক্সেছ বাৰ লৈ আপোনালোকে একদম ছাকচেছ হ'ব। আৰু লগতে জনাই দিওঁ, মই একেদিন গৈ আছোঁ ৰৌতা, ওদালগুৰি, ওৰাং, ঢেকীয়াজুলি, তেজপুৰ গৈ আছোঁ। আপোনালোকে যদি ল'ব বিচাৰে তেনেকৈ মোক কণ্টেক্ট কৰিলে হ'ল। মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আৰু মোৰ চেনেলটি যিমান পাৰে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব এটা। ধন্যবাদ।